खुलुमबाय गिबियावनो बड'लेण्ड निउस 24 निफ्राय नोंथांमोननो अननाय सिबिनायखौ जासिग्रोबाय। दिनै दुलाराय बर' फरायसा आफादनि लेङाइ गाहाय नेहाथारि खोरोमदाव औवारिनि दैदेननायाव बड'लेण्ड मुलुगसोलोंसालियाव मोनसे हानजाया नुजाथिनानै बड'लेण्ड मुलुगसोलोंसालिनि भाइस चेन्सेलर बिथांनो गोसोखां बिलाइ गथायो। दुलाराय बर' फरायसा आफादा पस्ट ग्रेजुएट थाखोआव मुं थिसननायनि थाखाय मासि बांहोनाय आरो PhD नि थिसिसखौ बर' रावाव लिरनो मोननांगौ होननानै बड'लेण्ड मुलुगसोलोंसालिनि भाइस चेन्सेलरनो गोसोखां बिलाइ गथायो। दुलाराय बर' फरायसा आफादनि सोलोंथाइ नेहाथारि कास्टम बसुमतारिया खौरांगिरिफोरनि सिगाङाव ओरैबायदि फोरमायो। निखिल बर' ছাত্ৰ সন্থাই এটা টিম সন্মানীয় সহকাৰী সাধাৰণ সম্পাদক खोरोमदाव औवारी তেখেতৰ নেতৃত্বত নিখিল বৰ' ছাত্ৰ সন্থাই এটা টিমে আজি বডলেণ্ড ইউনিভাৰ্চিটিত সন্মানীয় ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ লাইছৰাম লাডু সিং ছাৰক আমি দুটা মূল বিষয় লৈ আমি আলোচনা কৰিব আহিছোঁ। আজি সমগ্ৰ ভাৰতবৰ্ষলৈ সমগ্ৰ দেশত সমগ্ৰ পৃথিৱীৰতে COVID-19 পেণ্ডেমিকৰ কাৰণে যি ছাত্ৰ ছাত্ৰীয়ে এডুকেশ্যনৰ কাৰণে তেওঁলোকে যি বক্তব্য দি আছে, আমাৰো এই অঞ্চলত বৰভূমি অঞ্চলত বা লোৱাৰ আসামৰ একমাত্ৰ BTADত একমাত্ৰ ইউনিভাৰ্চিটি বডলেণ্ড ইউনিভাৰ্চিটি এই অঞ্চলত বহুত কলেজ আছে। এই কলেজৰ পৰা প্ৰায়ভাগে গ্ৰেজুৱেট তেওঁলোকে লিখিখিনিত আৰু PG কোৰ্চৰ কাৰণে বডলেণ্ড ইউনিভাৰ্চিটিত এডমিশ্যন চলি আছে। যদি কম্পেয়াৰ কৰিব যায় যোৱা বছৰ বা অন্য বছৰৰ পৰা এই বছৰ পেণ্ডেমিক COVID-19ৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে বহুত আমাৰ লোকেল ইউনিভাৰ্চিটি বডলেণ্ড ইউনিভাৰ্চিটি এপ্লাই কৰিছে। আৰু আগত বছৰ বা বিভিন্ন বছৰত আমাৰ এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে দিল্লীত মুম্বাইত গুৱাহাটীত পঢ়িবলৈ যায়, শ্বিলঙত পঢ়িবলৈ যায়, কিন্তু এই বছৰ COVID-19ৰ কাৰণে তেওঁলোকে বাহিৰত বা অন্য ৰাজ্যত তেওঁলোকে উচ্চ শিক্ষা ল'বলৈ তেওঁলোকে যোৱা নাই। লোকেল বডলেণ্ড ইউনিভাৰ্চিটিয়ে বহুত এপ্লাই কৰিছে, কি আগৰ বছৰৰ পৰা এই বছৰ বহুত এপ্লাই কৰিছে। সেইকাৰণে এপ্লাইটো চাই আমি আৰু বহুত ছাত্ৰ ছাত্ৰীয়ে নিখিল বড়ো ছাত্ৰ সন্থা কাৰ্যালয় গৈ কিনি নিখিল বড়ো ছাত্ৰ সন্থা বিষয়ববীয়াৰ লগত আলোচনা কৰিছে। নিখিল বড়ো ছাত্ৰ সন্থাই আজি আমি দুটা মূল এই উদ্দেশ্য লৈ আজি আমি ভাইচ চেঞ্চেলৰ লগ কৰিব আহিছোঁ। এটা হ'ল প্ৰথম যি উদ্দেশ্য হ'ল যে PG কোৰ্চত যে চিট কেপাচিটি এইটো বাঢ়িব লাগে, কিয়নো আমাৰ ছাত্ৰ ছাত্ৰী লোকেল অঞ্চলতো অন্য ৰাজ্যত যাবলৈ তেওঁলোকে পাৰা নাই COVID-19ৰ কাৰণে। এই বিষয়ে যেতিয়া আমি আলোচনা কৰিছোঁ সন্মানীয় ভাইচ চেঞ্চেলৰ প্ৰফেচাৰ লাইছৰাম লাডু সিং লগত, ছাৰে খুব পজিটিভ আমাক আশা দিছে নিখিল বড়ো ছাত্ৰ সন্থাক যে তেওঁলোকে চিট বাঢ়াৰ এইটো পজিটিভ ল'ব। আৰু নিখিল বড়ো ছাত্ৰ সন্থাই যি আমি মেমৰেণ্ডাম দিলোঁ, আমি যে অনুৰোধ কৰিলোঁ, ভাইচ চেঞ্চেলৰে আমাক কথা দিছে আৰু আমি খুব আশাবাদী, আমি পজিটিভ। আমি ভাবিছোঁ আমাৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে যিহেতু হায়াৰ এডুকেশ্যন তেওঁলোকে ল'ব বিচাৰিছে আৰু একমাত্ৰ BTAD অঞ্চলত ইউনিভাৰ্চিটি লোৱাৰ আসামৰ একমাত্ৰ বডলেণ্ড ইউনিভাৰ্চিটি আৰু তেওঁলোকে ইয়াতে পঢ়িব বিচাৰিছে, এই লৈ আমি খুব আশাবাদী। আৰু 2 নম্বৰ পইণ্টটো হ'ল 2003 যেতিয়া BTC চুক্তি হ'ল, বড়ো ভাষা 8th শিডিউলত ৰিকগনাইজ হৈ গ'ল। আজি ভাৰত দেশত 8th শিডিউলত বড়ো ভাষায়ে কনষ্টিটিউচনেলি ৰিকগনাইজ হ'ল। আৰু PhD বা MPhilত PhDত আমি নিখিল বড়ো ছাত্ৰ সন্থাই যি থিচিছ লিখে, এই থিচিছটো বড়ো ভাষাৰে হ'ব লাগে, যিহেতু 8th শিডিউল ৰিকগনাইজ আৰু 8th শিডিউলৰ সকলো সমান সুবিধা পাব লাগে। অন্য ভাষাই যেনেকৈ ভাৰতত 8th শিডিউল ৰিকগনাইজ, তেওঁলোকে PhDত তেওঁলোকে নিজৰ ভাষা দি PhD থিচিছ লিখে। এই কথাটো আমি আজি ভাইচ চেঞ্চেলৰ ছাৰ লগত আলোচনা কৰিছোঁ আৰু ভাইচ চেঞ্চেলৰ ছাৰ তেখেতে কৈছে যে UGC লগত আলোচনা কৰি এই কথাটো এই ডিমাণ্ডটো তেওঁ আমাক ৰাখিব আৰু এইটো চালি জাৰি চাব আৰু তেওঁ যিমান পাৰে ইউনিভাৰ্চিটি ভাইচ চেঞ্চেলৰ হেজ পাৰ হিজ কেপাচিটি তেখেতে এই কথাটো আৰু ওপৰত উল্লেখ কৰি কিনি ইয়াক পজিটিভ এটা ইনিচিয়েটিভ ল'ব বুলি আমাক আশা কৰিছোঁ। ৰাধাবা SNSA।